আই মৰ্টিছ তো আজি ৰাতিপুৱাৰ পৰা ইমান কিহৰ পাৰ্চেল আহি আছে হা নকওঁ কিয় কি পাৰ্চেল হয় এইবিলাক ইটো পিছত সিটো পাৰ্চেল সিটো পিছত ইটো পাৰ্চেল আজি দেওবাৰ দিনটো এক ছেকেণ্ড মই শান্তিৰে বহিবলৈ পোৱা নাই দাদা আমাৰ বাহিৰত পাৰ্চেল এটা আহিছে ল'ৰাটোৱে তোমাক পইচাটো দি লৈ আনিব দিছে কি আকৌ এটা পাৰ্চেল ওৰা পটাপট খাবলৈ নানা কিয় মোৰ ভোক লাগিছে নহয় হৈছে আৰু অকমান ৰবা মা তই খাবলৈ নানানো কিয় মোৰ ভোক লাগিছে মই খেলিব যাব লাগে না হৈ গ'ল 2 মিনিট ঐ তই ৰাতিপুৱা কুলৈ খেলিবলৈ যাৱ মোৰ লগৰখিনিৰ লগত খেলিব যাম আকৌ কিয় তই স্কুল নাযাৱ কিয় পাহৰিলা নেকি আজি মোৰ গৰম বন্ধ আজি 1 জুলাই নহয় ন তহঁতৰ গৰম বন্ধ আৰম্ভ হৈ গ'ল আৰু ন পিছে কোনো দৰকাৰ নাই এই গৰমত তোৰ খেলিবলৈ যাবলৈ ঘৰতে কিতাপ পঢ়ি থাক যা কিহৰ কিতাপ পঢ়িম মই আজিৰ পৰা স্কুলো বন্ধ পঢ়াও বন্ধ বা তেতিয়াহ'লে কেতিয়াবা পঢ়িবি যেতিয়াৰ পৰা স্কুল খুলিব কিবা সাংঘাতিক বস্তু হলি দেই তই বাপেক চাই পুতেক আকৌ তুমি যেনেকুৱা মই তেনেকুৱা হ'ব দে খাই পেলাই খেলিবলৈ যাবি বাৰু দে আজি অকণমান ফুৰিবলৈ যাওঁ ক'ত একদম বৰফ পৰি থকা জেগাত ৰাম একে বৰফ পৰা জেগাত যাওঁ ঐ তোৰ মাৰ যিটোহে আগ্নেয়গিৰি এই আগ্নেয়গিৰিটোক যেনেকুৱা বৰফ নপৰা জেগাতে লৈ নাযাওঁ কিয় বৰফ গলাই মানুহ গৰমত মাৰি দিব বুজিছা নাই সেইটোৱে কি কৰিবি আৰু হৈ গ'ল দিয়া আৰু কথা এটা শুনাচোন তোমালোকে আজি কি কি খাবা মোক এতিয়াই কৈ দিয়া দেই পিছত কিন্তু মই 12টা বজাৰ পিছত মুখৰে নামাতো 12টা বজাৰ পিছত মুখৰে নামাতা কিয় আজি দেওবাৰ কাৰণে এইখনত ৰেষ্ট দিছা নেকি কি কথা কোৱা আজি মই 12টা বজাৰ পিছত মৌন ব্ৰত ৰাখিম মৌন ব্ৰত কিয় সেইদিনাখন আমাৰ ঘৰলৈ বাবাজী এজন আহিছিলে নহয় বাবাজীজনে কৈছে বোলে ঘৰখনৰ ভালৰ কাৰণে মোক এদিন মৌন ব্ৰত ৰাখিবলৈ দিছে সেইকাৰণে বোলো মই আজিৰ দিনটোতে মৌন ব্ৰত ৰাখো নেকি তুমিও যে আৰু এইবিলাক কথানো বিশ্বাস কৰা না আজিকালি নালাগে পা এইবিলাক একো নহয় দিয়া এদিনহে কি জানিবা কিবা ভাল হয়ে হ'ব দিয়া একো নহয় আজিয়ে ব্ৰত ৰাখি দিম বুজিছা ঠিক আছে দিয়া তেতিয়াহ'লে কি কৰিব লাগে সেইটো কোৱা তোমালোকে দুইটাই কি কি খাবা মোক লিষ্টখন বনাই দিয়া মই তেনেকে বনাই থম লিষ্টনো আৰু কি বনাবা এটা কাম কৰিবা গৰমো ঢেৰ পৰিছেতো মোলৈ টেঙা দি পেলাই কচুপুলি অকণ আৰু সেই পাতত সৰু সৰু মাছ পালে সৰু মাছ কেইটামান পাতত দি দিবা হৈ যাব দিয়া একেটাকে খাম হ'ব দিয়া বাবু তুমি এইবিলাক মই একো নাখাওঁ দেই মোৰ কাৰণে আমলেট এটা আৰু আলু ভাজি অকণ বনালে হ'ব শুনিছা তাৰ কথা হ'ব দিয়া এতিয়া তোমালোকে খোৱা দেই মা মোক খোৱা হৈ গ'ল মই খেলিব যাওঁ দেই যা দেখিছানে বাৰু আধা খোৱাকৈ এৰি থৈ গুচি গ'ল কোনোবা আহিছে বোলে চোৱাচোন তোমাৰ আকৌ বোলে এখন মৌন ব্ৰত আছিলে এতিয়া তুমি আকৌ মুখেৰে মাতিলা যে কিয় নহয় 12টা বাজিবলৈ 5 মিনিট আছে যে সেইকাৰণে ঠিক আছে ৰ'বা কোন আহিলে ন দাদা এইটো আপোনাৰ পাৰ্চেল আহিছিলে পাৰ্চেল কিন্তু মইতো অৰ্ডাৰ দিয়া নাই মানুহজনে দিছিল নেকি চাগে কেইটকা 500 টকা 500 টকা ৰ'বা সেইটো লোৱা ঐ তুমি কিবা পাৰ্চেল অৰ্ডাৰ কৰিছিলা নেকি হে মুখেৰে নামাতা কিয় এইজনী আকৌ আজি মৌনৰ ওপৰত ধৰিছে নহয় এইটো কাৰ পাৰ্চেল তেতিয়াহ'লে পাৰ্চেলটো কাৰ তেতিয়াহ'লে ক'ব লাগে না আগতে পাৰ্চেল অৰ্ডাৰ দিছো বুলি মুখেৰে কোৱা নাই কিয় কিনো কয় নিজেহে জানে আৰু
ভাতকেইটা খাই বৰ মজা লাগিল আজি দেওবাৰ দিনটো ভালকে ৰেষ্ট কৰিম ঘুমতি মাৰিয়ে লওঁ ৰ এইবাৰ আকৌ কোন আহিলে মানে অ' দাদা পাৰ্চেল পাৰ্চেল আকৌ এইটো কিহৰ পাৰ্চেল আহিল কেই টকা 1000 টকা 1000 টকা এইজনী পৰা মানে শান্তি নাই কি অৰ্ডাৰ দিলেও আজি এইটো লোৱা এইটো কি অৰ্ডাৰ দিছিলা তুমি হা অ' বিউটি ছেট মহতি এইটো দাম কিমান জানানে 1000 টকা লৈছে কি আনিছে এনেকুৱা মুখত ভাত আনিছে ঐ 1000 টকা কৈছে ৰাতিপুৱা সেইটো এতিয়া কৈ এইটো ঘৰ যিমান খানা ঘৰ এইবাৰ আকৌ কোন আহিল দাদা পাৰ্চেল দাদা পাৰ্চেল মহতি তো আজি ৰাতিপুৱাৰ পৰা ইমান কিহৰ পাৰ্চেল আহি আছে হা নকওঁ কিয় কি পাৰ্চেল হয় এইবিলাক সিটো পিছত সিটো পাৰ্চেল সিটো পিছত ইটো পাৰ্চেল আজি দেওবাৰ দিনটো 1 ছেকেণ্ড মই শান্তিৰে বহিবলৈ পোৱা নাই কি আনিছ সঁচাই কচোন কি আনিছ এয়া মানে তাই আজিহে এজনীয়ে মোৰ অনবৰত ধৰিবলৈ পালে হেই প্ৰভু পকেটত যিকেইটা আছিলে গোটেইকেইটা খালী কৰি দিলে এদিন মই ঘৰখনে শান্তিয়ে থাকিব নোৱাৰো দাদা মাৰ বেগত পাৰ্চেল এটা আহিছে ল'ৰাটোৱে তোমাক পইচাটো দি লৈ আনিব দিছে আকৌ এটা পাৰ্চেল এজনী আজি মোক খালে আৰু ইটো পিছত সিটো পাৰ্চেল সিটো পিছত সিটো পাৰ্চেল কি ইমান অৰ্ডাৰ দি আছে তই কথা এটা শুনকচোন মায়ে আজি মৌনবত ৰখা নাই মায়ে আজি পাৰ্চেল বৰ্ড ৰাখিছে পাৰ্চেল ব্ৰড মাৰ পাৰ্চেল আহিব বুলি মায়ে আগতে জানে সেইকাৰণে তুমি কাজিয়া কৰা বুলি মায়ে মৌনবত ৰাখিছে তেতিয়াহে তুমি নিজৰ পইচাকেইটা খৰচ কৰি পেলাই মাৰ পাৰ্চেলটো ৰাখি থবা থেংক ইউ এজনীয়ে তাৰমানে ইমান দেৰি মোৰ লগত ধৰা নাটকহে কৰি আছিলে সদায় মোক এজনীয়ে টুপি পিন্ধাই